হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ বহুতেই ভাল। বলক আজি গুৱাহাটীৰ গড়চুকৰ পামহি অৰ্থাৎ ডাকিনী পাহাৰৰ পামহিত অৱস্থিত শ্ৰী শ্ৰী ভীমাশংকৰ জ্যোতিৰ্লিংগ পঞ্চতাৰা শিৱাধামলৈ যাওঁ। আৰু আজি হৈছে পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, সেয়ে আমাৰ গাঁৱৰ মানুহ যাবলৈ ওলালে, মানে গোটেইখিনি নহয়, তাৰে কিছুমান মানুহ যাবলৈ ওলাইছিলে আৰু তাতে ময়ো গ'লোঁ আমাৰ গাঁৱৰ মানুহখিনিৰ লগত। মানে এনেকুৱাকৈ দ্বিতীয়বাৰ যাবৰ কাৰণে সময় নাপামেই যিহেতু, সেইকাৰণে এই চান্সতে চান্স মিলাই পেলাই আৰু মন্দিৰৰ কাৰণে পিছুৱাই নাথাকিলোঁ আৰু গ'লোঁ আজি মন্দিৰলৈকে। আৰু যাবৰ কাৰণে ফাইনেলি গাড়ীত বহি ল'লোঁ আৰু লৈ পেলাই এয়া দেখিছেই নহয়, আহি পালোহিয়েই বাৰু মন্দিৰৰ মেইন গেট। আৰু যে এই গেটটো দেখিছে, এই গেটটোৰ ভিতৰত অকণমান ভিতৰত যোৱাৰ পাছতহে আচল খেলাটো আৰম্ভণি হ'ব। চাবচোন ভিতৰত গ'লে মই আপোনালোকক বাৰু দেখুৱাই থাকিম ভিডিঅ' আকাৰে গোটেইখিনি দেখুৱাব চেষ্টা কৰিম। যদি ভাল পায় আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আৰু যে এই লাইনটো দেখিছিলে, মই ভাবিছোঁ বহুত চুটি লাইনেই হ'ব চাগে, বহুত দীঘলীয়া লাইন নহ'ব। যেতিয়া মই মন্দিৰৰ কাৰণে চাকি বন্তি আৰু ফল গোটেই শৰাইখন লৈ ল'লোঁ, লৈ পেলাই যেতিয়া লাইনত পাতি আছোঁ, ভাবিছোঁ অলপমান মানে বেছি দীঘল নহ'ব চাগে, লাইনটো অকণমান দীঘল হ'ব চাগে। আৰু তেনেকুৱাকৈ ভাবি পেলাই পূৰা ধুনীয়াকৈ লাইন পাতি আছোঁ। অলপ ৰ'দো দি আছে, অকণমান বৰষুণো দি আছে, থাকি কিন্তু ভালেই লাগিছে। এই লাইনটো যে দেখিছিলে, মূল গেটৰ পৰা একদম ভিতৰলৈকে ইমানেই লাইন, ইমানে মানুহৰ ভিৰ, ইমানে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে এই মন্দিৰত, ভাবি আচৰিত, মানে দেখি আচৰিত হৈছোঁ মানে মই। হেল্ল' গাইজ, এতিয়া আমি আহি এইখিনি পালোঁ। এয়া চাওক, অৱস্থা একেবাৰে বেয়া। ভীমাশংকৰ মন্দিৰত অহাৰ ফিলিংছ বঢ়িয়া লাগিছে। মন্দিৰলৈ এইখিনি সহ্য কৰিব পাৰিছোঁ। আৰু আজি ৰ'দো দি আছে, বৰষুণো দি আছে অকণমান, তথাপিও 2-3 ঘণ্টামানৰ অপেক্ষাৰ মূৰত ৰাস্তাৰ পৰা লাইন পাতি গেটৰ সন্মুখ পাইছোঁহি বাৰু। আৰু অকণমান পিছত আপোনালোকক মন্দিৰৰ পৰিৱেশমান দেখুৱাই দিম দেই। এয়া চাওক, লাইনটো কিমান দীঘল মই দেখুৱাই দিছোঁ। আৰু আপোনাক মন্দিৰৰ পৰিৱেশ পিছত দেখুৱাই আছোঁ ভিতৰৰ ফালে। ভগৱান বিশ্বাসী মানুহ যে, সেইকাৰণে মন্দিৰলৈকে দৰ্শন কৰিবলৈকে আহোঁ, গম পাইছেনে ৰাইজসকল? আৰু এয়া দেখিছেই নহয়, মেইন গেটটো পালোহি, মানে মন্দিৰৰ মেইন গেট আৰু এইটোৱেই হয়। এইটো সেইফালে যাব লাগে, মেইন গেট মানে সেইটো হয়। কিন্তু এতিয়া মানে এইটো মেইন গেট হয়, এয়া দেখিছে যে এইটো মেইন গেট হয়। আৰু কাষৰ ফালে মানে কি হৈছে, এতিয়া বহুত মানুহৰ ভিৰ হৈছে যে, সেইকাৰণে কাষৰ ফালে লাইন পাতিব দিছে। মানে এনেকুৱাকৈ লাইন, এইটো লাইন একদম হাজাৰ মানুহ আছে ইয়াতে। কিমান দীঘলীয়া লাইন, ভগৱান আচৰিত দেই। আমি 9টামান বজাৰ পৰা ৰাতিপুৱা লাইন পাতিছোঁ, আৰু তলত দেখিছেনে সেইবিলাক মানুহে গোটেই। আৰু তাতে নিজৰাটো আছে, আৰু সেইখিনিত মানুহৰ ভিৰ দেখিছেনে, সেয়া মেইন মানে মন্দিৰ আৰু সেইখিনিতে আছে। মই বাৰু দেখুৱাই আছোঁ আপোনালোকক মন্দিৰৰ ভিতৰখিনিও। আৰু এইফালে সন্মুখৰ ভিতৰৰ ফালৰ পৰা আহিলে এইখিনি মেইন গেটেই হয়। আৰু যে অকণমান আগতে কৈছিলোঁ আপোনালোকক নিজৰা এটা আছে বুলি, এই নিজৰাটোৰে পানীখিনি এনেকৈ বৈ আহিছে। আৰু ইমান ভাল লাগে, মন্দিৰত যেতিয়া যাওঁ, আমি যাওঁতে এই পানীখিনি গচকি পেলাই যাব লাগে। আৰু ভিতৰৰ ফালে এখন ফিল্ড আছিলে, ফিল্ডখনত এনেকুৱা অৱস্থা হৈছে। আজি জীৱনত প্ৰথমবাৰ মানে এনেকুৱা হৈছে যে ৰ'দ, বতাহ, বৰষুণ, তাৰোপৰি মানে ভগৱান, ইফালে চাকি বন্তি জ্বলোৱা পৰিৱেশটো আছে, তাৰপিছত বোকা আছে আৰু ধূলি বালি গোটেইখিনিয়ে মানে আজি গোটেইখিনিয়ে মানে পাইছোঁ আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে কিবা এটা ভাল লাগিছে। আৰু মন্দিৰটো প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতে অৱস্থিত, দেখিছে নহয়, গোটেই গছ গছনিৰে মানে পাহাৰৰ যিহেতু মন্দিৰটো অৱস্থিত, সেইকাৰণে গোটেই গছ গছনিৰে আৱৰা একদম। বৰ মৰম লগা আৰু বৰ ধুনীয়া লাগে গৈ পেলাই, শান্ত পৰিৱেশ এটা আছে মানে ভিতৰত। আৰু এইফালে বাহিৰত মানে কি চাকি বন্তি জ্বলোৱাৰ মানে হেৰি আছে, আৰু প্ৰভিজনটো ৰাখি থৈ দিয়া আছে। ইয়াতে চাকি বন্তি জ্বলাব পাৰি। আৰু বহুত সময়ৰ মানে 5-6 ঘণ্টামানৰ অন্তত মানে এতিয়া মন্দিৰত পানী ঢালিবৰ কাৰণে ফাইনেলি মেইন লাইনটো পাইছোঁহি। আৰু এতিয়া এয়া লাইন পাতি আছোঁ, ইয়াতে পাতি থাকোঁতে আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ' এটাও বনাই আছোঁ। যিহেতু ভিডিঅ' ক্ৰিয়েটাৰ মানুহ, হয়নে নহয়, বনাবতো লাগিবই, আপোনালোককো দেখুৱাব লাগিব। অকলে যিহেতু মই মানে ভগাই ল'ব নোৱাৰোঁ, আপোনালোকৰ লগতো ভগাই চালেহে চোৱা যেন লাগিব।
আৰু কিছু সময়ৰ পিছতে ৰখি থকা মানে মনৰ কামনাটো পূৰণ কৰিবৰ কাৰণে আহি আছোঁ আৰু ভিতৰত। আৰু ফাইনেলি আহি পাইছোঁহি লাইনৰ মেইন মানে শিৱৰ লিংগৰ ওচৰ পাইছোঁহি আৰু ইয়াতেই পানী ঢালিব লাগিব। ব'লকচোন আপোনালোকক দেখুৱাই থাকিম মই, চাই থাকিব। ব'ল পানী ইয়াত তল ল'ব পানী তল ল'ব আপোনাৰ তলত মানে ল'ব নে খালি পৰা টানি দিছোঁ তাতে দিব আগতে ঢালিবি দেই। বাপ আপোনালোকে নিজৰ ল'ব এটা কমাই নাই আপোনালোকে পানী ভৰাই দিব हर महादेव ফাইনেলি 3 ঘণ্টা 4 ঘণ্টা মূৰত আমি মন্দিৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰি এতিয়া ফটো চটো লৈ পানী ঢালি পেলাই আহিলোঁ। আহি এতিয়া ষ্টেপ বগাই আছোঁ আকৌ। বহুত কষ্ট হৈছে, কিন্তু ভগৱানৰ জেগাত আহিছোঁ যিহেতু সেইকাৰণে ফিলটো হোৱা নাই আৰু। সেয়ে মন্দিৰত আহি খুব ভাল লাগে যে কষ্টখিনি হ'লেও মানে মেহচুজ হোৱা নাই আৰু। গোটেইখিনি কাম কৰি মেলি আহিলোঁ। আহি পেলাই এতিয়া এয়া বাহিৰত দেখিছোঁ ইমান ধুনীয়াকৈ আধা ষাঁড় গৰু আৰু আধা মানুহৰ মূৰ্তিটো আছে আৰু ইয়াতেও চাকি বন্তি জ্বলাইছে মানে মেইন গেটৰ পাই এইটো। আৰু আহি দেখিছোঁ বাহিৰত আমি যেনেকুৱাকৈ লাইন হৈ আছিলোঁ প্ৰথমতে ৰাতিপুৱাৰ ভাগত 3টা বজাত, এতিয়া আবেলি 3টাই বাজিলে, 3টা বজাতো ছেম তেনেকুৱাই লাইন হৈ আছে। আমাৰ ৰাতিপুৱা 9টা বজাৰ পৰা 3টা বাজিছে লাইন হৈ মন্দিৰ দৰ্শন কৰি ওলাই আহোঁ মানে। এতিয়া ভাবিছোঁ এওঁলোকৰ এই 3টা বজাৰ পৰা আৰু ৰাতি কেইটা বাজিব ঠিকনা নাই আৰু দেই ৰাইজসকল। সঁচাকৈয়ে দেই বৰ বেলেগ আৰু বহুত ভাল লাগে ইয়াতে আহি পেলাই। আৰু তেনেকৈ আহি গৈ লাষ্টত ভোগত গ'লোঁ মানে কি ইয়াতে যিহেতু ভোগ দিয়েই থাকে সকলোকে ভোগ ঘৰত গৈ দেখিলোঁ নিজৰ ইচ্ছামতে নিজে যি খোৱা খাব পাৰে আৰু বুফে চিষ্টেম কৰি থৈ দিয়ে আছে সকলোবোৰ আৰু নিজে থালকেইখন লৈ যাব লাগে। আৰু এইফালে দেখিছে নেমু জলকীয়া পাপৰ ভাজি দাইল চব্জি ক্ষীৰ পুৰি ভাত নিজৰ ইচ্ছামতে পাপৰ দিয়া নাই তাত সকলোবোৰ দিছে। ৰাতিপুৱা চাহৰ আৰম্ভণি কৰি পেলাই ভাত খাই উঠি তামোল পাণলৈকে আৰু জুচৰলৈকে সকলোখিনিয়ে মানে ৰাখিছে তাত। এয়া খোৱা লোৱা হোৱাৰ পাছত আৰু আহিলোঁ ফ্ৰুটছ অলপ লওঁ বুলি পেলাই ল'লোঁ। আৰু দেখিছেনে এয়া তামোল পাণৰো ব্যৱস্থা কৰিছে গোটেইখিনি। সঁচাকৈ আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিবলৈ নাপাহৰিবা। আজিলৈ বাই বাই।